নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আহিছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভালেকেইটা পদ মুকলি হৈ আছে, যাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ 10 পাছ হায়াৰ ছেকেণ্ডেৰী পাছ আৰু গ্ৰেজুৱেট সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। সকলোৰে বাবে আছে ইয়াতে পদ আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। য'ত পদ মুকলি হৈ আছে ক্লাৰ্ক, অফিচ এছিষ্টেণ্ট, অফিচ পিয়নৰ পদ মুকলি হৈ আছে আৰু অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। তো ক'ৰ পৰা নটিফিকেশ্যনটো আহিছে, কেনেকৈ আবেদন কৰিব, সকলোখিনি ভিডিঅ'টোত বুজাই ক'ম। তো ভিডিঅ'টো অকণো স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হোৱা নাই নাইবা হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনতে লিংক পাব, তাত গৈ জইন নাওত ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰিব। ঠিক আছে, তো এতিয়া আগবাঢ়িছোঁ পদটো। চাওক কি পদ আছে ইয়াতে। প্ৰথমতে যদি আমি চাওঁ বয়সৰ সময়সীমা, ইয়াতে বয়সৰ সময়সীমা বিচাৰিছে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটখিনি আবেদন কৰিব পাৰিব। লগতে ৰিলেক্সেশ্যন পাব, SC STয়ে 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু OBC কেণ্ডিডেট হ'লে 43 ইয়াৰ্ছলৈকে ইয়াতে আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু ইয়াতে যদি পষ্টটো চাওঁ তেনেহ'লে প্ৰথম পষ্টটোত আগবাঢ়িছোঁ। ইয়াতে আছে অফিচ এছিষ্টেণ্ট অৰ্থাৎ ক্লাৰ্কৰ পোষ্ট আছে। ঠিক আছে, তো ইয়াতে সৰ্বমুঠ 3টা পোষ্ট আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে গ্ৰেজুৱেট। যিকোনো আৰ্টছ ছায়েন্স কমাৰ্চ গ্ৰেজুৱেট কেণ্ডিডেট হ'লে আবেদন কৰিব পাৰিব আৰু লগতে কম্পিউটাৰ ডিপ্ল'মা ইয়াতে থকাটো বিচাৰিছে। আৰু ইয়াতে পাৰ মান্থ চেলাৰী প্ৰদান কৰা হ'ব 18,000 টকাকৈ। ঠিক আছে, নেক্সট যিটো পোষ্ট আছে ডাটা এণ্ট্ৰি অপাৰেটৰ, ইয়াতে পোষ্ট মুকলি হৈছে, সৰ্বমুঠ এটাই পোষ্ট আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতেও গ্ৰেজুৱেট বিচাৰিছে। যিকোনো আৰ্টছ ছায়েন্স কমাৰ্চ গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। ইয়াতেও লগতে কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে আৰু এই পদটোৰ বাবে চেলাৰী হৈছে পাৰ মান্থ 18,000 টকা ইয়াতে প্ৰদান কৰা হ'ব। ঠিক আছে, অ'কে, নেক্সট পদটো হৈছে অফিচ পিয়নৰ পদ। ইয়াতে সৰ্বমুঠ 3টা পদ আছে আৰু এই পদটোৰ বাবে 8 পাছ হ'লে আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু যদি আপুনি হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে এই পদটোত আবেদন কৰিব নোৱাৰিব। যিখিনি কেণ্ডিডেটে 8 পাছ কৰিছে নাইবা মেট্ৰিক পাছ কৰিছে তেওঁলোকে এই পদটোত আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ বাবে মাহিলী দৰমহা হ'ব 12,000 টকাকৈ পাৰ মান্থ ইয়াতে প্ৰদান কৰা হ'ব। আৰু এই নটিফিকেশ্যনটো আহিছে কামৰূপ মেট্ৰৰ জুডিচিয়াৰী ফালৰ পৰা আহিছে, য'ত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ মুকলি হৈ আছে। আৰু যদি আমি চাওঁ হাউ টু এপ্লাই, কেনেকৈ আবেদন কৰিব লাগিব, চাওক আবেদন কৰিবলৈ অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্ম যোগে আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব, ফিল আপ কৰি আপোনাৰ তাৰ লগত চেল্ফ এটেচ কৰা ডকুমেণ্টখিনি গাঁঠি দিব লাগিব। ডকুমেণ্টখিনি যদি চাওঁ ইয়াতে দিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, কম্পিউটাৰ স্কিলৰ চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো আৰু আপোনালোকৰ কণ্টেক্ট নাম্বাৰ আৰু ভেলিড এটা ইমেইল ID ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত দিব লাগিব। ঠিক আছে, তাৰপাছত ইয়াতে যদি চাই এড্ৰেছটো পঠাব লাগিব ক'ত, চাওক এড্ৰেছটো হৈছে দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ মেট্ৰ'। ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত সকলোখিনি ডকুমেণ্টছ গাঁঠি আপোনালোকে এই এড্ৰেছটোত পঠাই দিব লাগিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16 আগষ্ট। 16 আগষ্টৰ আগতেই পোৱাকৈ পঠাই দিব। ঠিক আছে, আৰু যিখিনি কেণ্ডিডেট ইয়াৰ ওচৰে পাজৰে আছে তেওঁলোকে গৈ ডাইৰেক্ট ড্ৰপ বক্সত দি থৈ আহিব পাৰিব। ঠিক আছে, আৰু যদি ইম্পৰ্টেণ্ট লিংকছত আপোনালোকে চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে চাব পাৰিব ফুল এডভাৰটাইজমেণ্টখন অৰ্থাৎ অফিচিয়েল এডভাৰটাইজমেণ্টখন। ঠিক আছে, তো বন্ধু বান্ধৱীসকল এই পদকেইটাৰ বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিলোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।